বহুত আজি হুৱাইছে আমাক Hello everyone! আহি গ'লো মই মোৰ নতুন এটা ব্লগ লৈ পেলাই আজিৰ ব্লগটোত মোক যিসকলে অকণমান কমকৈ চিনি পায় তেওঁলোকে মোক ভালছে চিনি পাব মানে মই পঢ়া শুনাৰ বাহিৰে কিনো কাম কৰোঁ সেইটো গম পাব আজি আহিছোঁ মই কেফে কাকুবাৰ বুটিকলৈ ইয়াত আছে মোৰ এটি ফটোশ্বুট চ' মই মেকআপ আৰ্টিষ্ট বাহঁতলৈ ৱেইট কৰি আছিলোঁ বাহঁত অহাৰ আগে মই অকণমান ইণ্টেৰিয়াৰটো দেখাই দিওঁ দেন আহি পালে বাহঁত দেন মাজতে মই এয়া হাঁহি উঠিলোঁ কিয় জানেনে কাৰণ বাৰ লগত যোনজনী ফ্ৰেণ্ড আহিছে সেই বাজনীয়ে ইমানেই জ'ক কয় মানে আপুনি হাঁহি ৰখাব নোৱাৰে গোটেই মেকআপৰ ছেশ্যনটোত মই হাঁহিয়ে থাকিলোঁ মানে ৰাতিপুৱাৰ পৰা বুলি সেই সন্ধিয়া 7টা বজালৈকে এইজনী হ'ল বাজনী তাইৰ নাম মুস্কান বাইদেৱে মোৰ নামো মুস্কান আৰু এইজনী হ'ল মোৰ মেকআপ আৰ্টিষ্ট বা তাইৰ নাম হ'ল চঞ্চল তো মেকআপটো হোৱাৰ মাজতে মোৰ অকণমান ভোক লাগিল চ' মই ৰাতিয়ে পিজিত মগু আৰু বুট তিয়াই থৈছিলোঁ সেয়া লৈ আহিছিলোঁ কাৰণ মোৰ ভোক লাগি আছিল বিকজ মই ব্ৰেকফাষ্ট কৰিব নহ'ল তো সেয়া মাজতে খাই ল'লোঁ খাই বৈ তাৰপাছত অকণমান ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ কাৰণ তেনেকুৱা একো ফটোশ্বুটৰ ক্লিপ ল'বলৈ নাথাকে ন যিহেতু মই মেকআপ লৈ থাকোঁ তাৰপাছত আকৌ ফটোশ্বুট ছেশ্যনত থাকোঁ চ' মই তেনেকৈ ক্লিপ ল'ব নোৱাৰোঁ আৰু বাহঁতে যি অকণ ক্লিপ লৈছিল আৰু মই লৈছিলোঁ সেইখিনি দিয়ে আপোনালোকলৈ এই ব্লগটো বনাইছোঁ আৰু এয়া মোৰ মেকআপ ডান হৈ গ'ল দেখিব পাৰে ইমান ধুনীয়া লাগিছে মানে লাইটিংটো অলপ বেছি হৈ আছিল সেইকাৰণে অলপ মেকআপটো কিবাকিবি দেখিছে বাট ৰিয়েলত বহুত ধুনীয়া হৈছিলে আৰু এয়া ছাইডতে বেলেগ এটা শ্বুট চলি আছিল এই শ্বুটটো খতম হোৱাৰ পাছতে আমাৰ শ্বুট হ'ব জোক এটা কৈ দিয়া এতিয়া ইমান টাইম শ্বি ইজ লাইক এণ্টাৰটেইন মাষ্টাৰ ফৰ আছ থেংক ইউ বহুত আজি হুৱাইছে আমাক লাইক বৰিং দিনটো বহুত বেয়া যোৱা দিনটো ভাল বনাইছে আৰু এজনী হ'ল মোৰ মেকআপ আৰ্টিষ্ট এজনী মই এতিয়াও কিবা কিবি কৈ আছে খালি আপোনালোকে শুনা নাপাব বহুত জোক ক্ৰেক কৰি থাকে তো এইটো আজি ফাইনেল লুক এতিয়া ফটোগ্ৰাফাৰ অহা নাই আহিলে তাৰপিছত শ্বুট শ্বুট কৰি যাম আৰু দিয়া নাই ন ओह बेटी साइला पेटिस क्या बॉक्स पकड़ के बैठी हो तुम इसमें है खुल जा सिम सिम ओह सा আৰু এই চেয়াৰটো দেখিছেনে এইটোত বহি মোৰ নিজকে একদম ৰাণী পদ্মাৱতী ইন্দুমতী মানে যিমানকেইজনী ৰাণী আছে সেইটো ফিল আহিছে আৰু ইয়াৰ ক্লিপকেইটা আপোনালোকে শুনক মই ভইচ অভাৰটো বন্ধ কৰিছোঁ कृपया यात्रीगण ध्यान दें ये डुप्लीकेट महिला शादीशुदा है মই কৈছিলোঁ ন বা বহুত ফানী হয় গম পালে ন আপোনালোকেও এতিয়া চ' এই শ্বুটটোত মোৰ খতম হ'ল এতিয়া মই যাব ওলাইছোঁ আৰু আপোনালোকলৈ মই এটা কিউট ফ্লাৱাৰ লৈছোঁ এইটো আপোনালোকলৈ ল'বলৈ নাপাহৰিব চ' ডেট ৱাজ ফৰ টুডেজ ভিডিঅ' আকৌ এটা নেক্সট ব্লগ লৈ আপোনালোকৰ ওচৰলৈ মই সোনকালেই আহিম এতিয়া মই ৰেপিডো বুক কৰিছোঁ দাদা আহি তলত ৰৈ আছে চ' মই আজিলৈ যাওঁ আৰু এইটো আছিল লোকেশ্যন য'ত মোৰ আজি শ্বুট হৈছিলে চ' ইয়াত বহুত টেষ্টি খানা আছে আপোনালোকে খাব পাৰে আজিলৈ আহিছোঁ বাই ৰ'ব খ্ৰীষ্টমাছ আহি পালে ন মেৰি খ্ৰীষ্টমাছ টু ইউ অল বাই